অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ পাঠ নম্বৰ 14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হোৱা সংস্কাৰসমূহ, এইটো পাঠৰ পৰা এটা এছাইনমেণ্ট প্ৰস্তুত কৰা হৈছে। এই এছাইনমেণ্টটোত তোমালোকৰ 5টা প্ৰশ্ন যুগুতোৱা হৈছে। তোমালোকে প্ৰশ্নখিনি কৰাৰ আগতে পাঠটো খৰচি মাৰি পঢ়িবা আৰু তাৰ পাছতেহে হোম এছাইনমেণ্টখিনি কৰিবা। হোম এছাইনমেণ্টৰ এইখিনি দ্বিতীয়বাৰৰ কাৰণে পুনৰালোচনা হিচাপে দিয়া হৈছে। প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতত ডাক টিকটৰ প্ৰচলন কেতিয়া আৰু কাৰ দিনত হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে পৃষ্ঠা নম্বৰ 116 জানি থওঁ আহা, ইয়াতেই দিয়া আছে যে ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন 1854 খ্ৰীষ্টাব্দত লৰ্ড ডেলহাউছিৰ দিনত হৈছিল। দ্বিতীয়টো প্ৰশ্ন হৈছে, ভাৰতত মাটিৰ পটা দিয়াৰ নিয়ম কেতিয়া আৰু কাৰ দিনত হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে 117 পৃষ্ঠাটো চাবা আৰু তাতেই প্ৰথম ভাগতে দিয়া আছে যে ভাৰতত মাটিৰ পটা দিয়াৰ নিয়ম 1826 খ্ৰীষ্টাব্দত লৰ্ড হেষ্টিংছৰ দিনত দিয়াৰ নিয়ম আছিল। প্ৰশ্ন নম্বৰ 3, সতীদাহ প্ৰথা কি? এই প্ৰথা বেআইনী বুলি কোনে কেতিয়া ঘোষণা কৰিছিল? ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীসকলৰ সংস্কাৰমূলক কাৰ্যসূচীৰ আন এটা প্ৰধান কাৰ্যসূচী হৈছে সতীদাহ প্ৰথা বন্ধ কৰা। সতীদাহ প্ৰথা হৈছে স্বামীৰ মৃত্যু হ'লে স্বামীৰ লগত তিৰোতাগৰাকীক জীৱন্তে দাহ দিয়াৰ এটা কাৰ্য। এই প্ৰথাটো বেআইনী বুলি ঘোষণা কৰিছিল লৰ্ড হেষ্টিংছৰ দিনত 1815 আৰু 17 খ্ৰীষ্টাব্দত। প্ৰশ্ন নম্বৰ 4, ব্ৰহ্ম সমাজৰ 3টা প্ৰধান উদ্দেশ্য লিখা। সংস্কাৰমূলক কাৰ্যসূচী হিচাপে ব্ৰহ্ম সমাজো গঠন কৰা হৈছিল ৰাজা ৰামমোহন ৰায়ৰ নেতৃত্বত 1830 খ্ৰীষ্টাব্দত। এই ব্ৰহ্ম সমাজৰ প্ৰধান উদ্দেশ্য 3টা হৈছে সতীদাহ প্ৰথা বন্ধ কৰা, কন্যা শিশু হত্যা আদি সমাজৰ কু-নিয়মবোৰ আঁতৰোৱা আৰু স্ত্ৰী শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা। এই 3টাই হৈছে ব্ৰহ্ম সমাজৰ প্ৰধান উদ্দেশ্য। প্ৰশ্ন নম্বৰ 5, আলিগড় আন্দোলন কাক বোলে? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে পৃষ্ঠা নম্বৰ 120ত আলিগড় আন্দোলন বুলি এটা দফা পাবা যে ভাৰতীয় মুছলমান সকলৰ মাজত পুনৰ্জাগৰণৰ পোহৰ বিলোৱা কাৰ্যসূচীৰ কেন্দ্ৰ ভূমি আছিল আলিগড় চহৰ। এই আলিগড় চহৰতেই মুছলমানসকলৰ মাজতো সমাজ আৰু ধৰ্ম সংস্কাৰৰ মনোভাৱ গা কৰি উঠিছিল। আলিগড় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল। সেইকাৰণেই এই ঠাইডোখৰৰ নামেৰে আলিগড় আন্দোলন নামে জনা যায়। এইখিনি হৈছে আজি তোমালোকৰ কাৰণে যুগুতোৱা 5টা হোম এছাইনমেণ্ট।